স্বাগতম সকলোকে আজিৰ ভিডিঅ'টোলৈ। তো আমি আছোঁ এতিয়া ৰহা 12 বজাত আহিছোঁ তিৱা সাহিত্য সভা চাবলৈ। তো ৰহা 12 বজাত তিৱা 12তম সাহিত্য সভা অনুষ্ঠিত কৰা হৈছে। তো আমি এতিয়া দেখুৱাম ভিডিঅ'টোৰ যোগেদি, আপোনালোকেও চাই থাকিব পাৰিব ভিডিঅ'টোৰ যোগেদি যোনে যোনে অহা নাইকিয়া তিৱা সাহিত্য সভা চাবলৈ। আৰু মোৰ লগত আছে, চিনি পায়, সদায় ভিডিঅ' দেখিয়ে থাকে মোৰ লগৰ ভাস্কৰ। তো দুইটাই আহিছোঁ চাবৰ কাৰণে তিৱা সাহিত্য সভা। তো বলক আমি সাহিত্য সভা ভিতৰৰ যিটো পৰিৱেশ ভিতৰলৈ সোমাম। তো বলক তেতিয়াহ'লে যে ভিডিঅ'টো আৰম্ভ কৰোঁ। হৈছে সাহিত্য সভাৰ মূল গেটটো, আৰু ইয়াৰ ভিতৰত দিয়ে আমি সোমাম এতিয়া ভিতৰলৈ। আৰু ওপৰত লিখা আছে তিৱা ভাষাতে তিৱা মাখনলাই তৰখা বুলি। অৰ্থাৎ তিৱা মাখনলাই তৰখা মানে হৈছে তিৱা সাহিত্য সভা। তো বাকীখিনিও কিবা লিখা আছে তিৱা ভাষাতে, নাজানো খালে সেইটোৱে জানো তিৱা মাখনলাই তৰখা। আৰু এটা কথা জানো তিৱা ভাষাত খালে মাখৈ মানে হৈছে আদৰণি জনোৱা। তো বলক আমি ভিতৰলৈ সোমাওঁ তেতিয়াহ'লে। এতিয়া চাগে নিশ্চয় তিৱা জনজাতিৰ কিবা এটা হ'ব চাগে, তেওঁলোকৰ ষ্টাইলতে এইটো মূৰ্তি বনাইছে, অৰ্থাৎ আধুনিক মূৰ্তি হয় এইটো। আৰু এইফালে চাওক, সোমাই আহোঁতে গণেশ বাবাক দেখা পালোঁ, অৰ্থাৎ হাতী আৰু কৃষ্ণ হ'ব। চ' দেখা যাওক ভিতৰত এটা হাতী আমি দেখা পালোঁ এতিয়া। বল পোতা খাল বুলি কয়। আগৰ দিনত শাস্তি দিবৰ কাৰণে এনেকৈ ব্যৱহাৰ কৰা হৈছিলে, আগৰ ৰজাৰ দিনত। ইয়াৰ নাম হৈছে পোতা খাল বা শাস্তি খাল বুলি কোৱা হয় ইয়াক। বাঁহৰ ডাষ্টবিন, অৰ্থাৎ কিবা কিবি খোৱা বস্তু খাই পেলাই কিবা বস্তু পেলাবৰ কাৰণে বাঁহৰ ডাষ্টবিন ধুনীয়াকৈ তেওঁলোকে বনাইছে। আৰু এই ফিল্ডখনত মানে বহুতো ডাষ্টবিন এনেকুৱা দেখা পোৱা গৈছে বনাই ৰাখিছে। আৰু ইয়াত আৰু এটা সুন্দৰ বস্তু ৰাখিছে, অসমীয়া আমাৰ বাপুৰি খাওঁ ম'হৰ যুঁজ ধুনীয়াকৈ তেওঁলোকে বনাই ৰাখিছে। দুটা মই একদম ৰিয়েল ম'হৰ নিচিনা লাগিছে। চাওক কেনেকুৱা কিছুমান ধুনীয়া ধুনীয়া বস্তু বনাই ৰাখিছে। অৰ্থাৎ তিৱা জাতীয় কিছুমান বস্তু ধুনীয়াকৈ সজাই থৈ ৰাখিছে মানুহ চাবৰ কাৰণে। তেওঁলোকৰ সমাজত এইবিলাক প্ৰচলিত বস্তু হয়। ব্ৰহ্মপুৰৰ মানুহে বনাইছে, হাজৰিকা চুকৰ মানুহে বনাইছে। মাটি আৰু গোবৰ সেই ভিতৰত কামি আছে। এতিয়া সৰু মানে অলপ হেৰি আছে, ঘূৰি কাম কৰিব সকলোৱে নামবোৰ দেখাব নাইকিয়া। মাইকো কিবা কাপোৰৰ দোকান হয়। ইয়াত ফিক্স প্ৰাইজত আপুনি কাপোৰ কিনিব পাৰিব। যিটো দাম লিখা আছে সেইটো দামতে দিব লাগিব, দৰদাম নহয়। ইয়াত ফিক্স প্ৰাইচ লিখা আছে, 200, 100, 150 এনেকুৱাকৈ লিখা আছে। ইয়াত আছে তিৱা জনজাতীয় কাপোৰবিলাকো বহুত, কাপোৰৰ দোকান বহুত দিছে। কাৰ্বি আংলঙৰ পৰা আহিছে, কিছুমান নলবাৰীৰ পৰা আহিছে কাপোৰ বেচিবৰ কাৰণে। ইয়াত সেইবিলাক জনজাতীয় কাপোৰবিলাকে বেছিকৈ আছে। এইটো তিৱা সাজ, ল'ৰা মানুহৰ সাজ আৰু
চাংঘৰ বুলি কয় আগতে তিৱা ৰজাৰ দিনত চাংঘৰ প্ৰচলন আছিলে তো এই চাংঘৰত কি হয় ইয়াত এটা নিয়ম আছে ইয়াত মাইকী মানুহ উঠিব নোৱাৰে মহিলা মানুহ উঠিব নোৱাৰে ডেকা চাংঘৰ বুলি কয় তিৱা ডেকা চাংঘৰ তো ইয়াত আমাৰ ডেকাবিলাকে বা ল'ৰা মানুহবিলাকে উঠিব পাৰে মতা মানুহবিলাকে উঠিব পাৰে ইয়াত মাইকী মানুহ উঠিব নোৱাৰে সেইটো কয় ডেকা চাংঘৰ এইটো লিখাই আছে ইয়াত চামাদিৰ ওপৰত মহিলা প্ৰৱেশ নিষেধ অৰ্থাৎ চামাদি মানে ডেকা চাং বুলি কয় তিৱা ভাষাত চামাদি আৰু এনেই আমি ডেকা চাং বুলি কওঁ এইটো ইয়াতে ধুনীয়া ধুনীয়া মজা মজা বৰঘৰ বুলি কয় তিৱাসকলৰ এইটো এটা কি প্ৰাৰ্থনা কৰা ঘৰ বুলি কয় মানে পূজা কৰা ঘৰ বুলি কয় এইটো চ' আমাৰ যেনেকৈ ধৰক নামঘৰ থাকে গোঁসাই ঘৰ থাকে এইটো তেওঁলোকৰ বৰঘৰ তো কিবা অনুষ্ঠান হ'লে প্ৰথমে তেওঁলোকে ইয়াত আহি পেলাই কি কয় পূজা দিয়ে আৰু ইয়াৰ ভিতৰত খানা সোমাব নিদিয়ে যেনেকৈ আমি নামঘৰত জোতা চেণ্ডেল পিন্ধি সোমাব নোৱাৰোঁ তেনেকৈ ইয়াতো আমি ভিতৰত সোমাবলৈ জোতা চেণ্ডেল খুলিব লাগিব চ' বাহিৰৰ পৰা দেখুৱাইছে সেইকাৰণে ভিতৰত সোমোৱা নাইকিয়া তো বৰঘৰ তো এডাল ষ্টিকৰ দামেই হয় 100 টকা ইয়াত চ' 5-6 পিছমান থাকে 100 টকা লগত ক'ব গ'লে এই সাহিত্য সভাস্থলীখন ঘূৰি লৈ এতিয়া কিবা এটা খাবলৈ আছোঁ তো কিবা এটা খাব মানে আমি এতিয়া গাহৰি পুৰা খাম তো গাহৰি পুৰা আনি আছে এখন হোটেলত তো মানুহবিলাকে বহি পেলাই পুৰা গাহৰি দি আছে লগতে গাহৰিৰ লগতে সাজটো দি আছে ইয়াত কিবা লোকেল সাজ সেইটো খাই আছে দেখিছে তো আমি বহি আছোঁ এখন টেবুলত চ' এতিয়া মালটো গাহৰি পুৰা মালটো তো 1 প্লেটৰ দাম 100 টকা তো এইখিনি ভাতখন কৰিম আমি দুটাই যাব লাগে